কৰিবা সহায় কথা দিছো এই ধনৰ আধা অংশ অৰ্পিল তোমাৰ চৰণতে এটাই প্ৰশ্ন মোৰ দোকলাতি দিবানে ধনৰ নে অংগ দিবা শৰীৰৰ নিৰ্বাচন কৰাৰ ভাৰ দিলো তোমাকেই কিন্তু কৰিবা সঠিক নিৰ্ণয় প্ৰাণৰ মমতা থাকিলে শৰীৰ থাকিব কিন্তু হেৰুৱাব লাগিব তুমি হস্ত পদ কিংবা কোৱা কি দিবা চক্ষু দিবা হস্ত পদ কিংবা আঙুলি তাৰ বাবে কৰিছো এই কৰ্ম যি মোৰ একমাত্ৰ ধৰ্ম হলেও হওক ৰক্তেৰে ৰঞ্জিত মোৰ সমস্ত আপোনজনৰ বাবেহে কৰিছো এই কৰ্ম কৰিছো কৰ্তব্য পালন আপোনজনৰ প্ৰতি এই মোৰ বাবে যজ্ঞৰ পুণ্যাহুতি